খুব মুখ জ্বলাইছে, খুব মুখ ডাউন দিছে, তো তাৰ উচিত প্ৰতিক্ৰিয়াটো তাক দেখাবই লাগিব। What's up? Hey guys, it's me Hasi and welcome back to my YouTube channel Hasi Pai. তো guys, আপোনালোকে আজি এই ভিডিওটোৰ মাধ্যমেদি মই জীৱনৰ এটা দিন কেনেদৰে অতিবাহিত কৰোঁ সেইটো এই ব্লগটোৰ মাধ্যমেদি সম্পূৰ্ণকৈ দেখিব পাৰিব। আৰু এটা কথা guys, এই যিটো ভিডিও এইটো বনোৱাৰ মোৰ অলপো উদ্দেশ্য নাছিলে, কিন্তু আপোনালোকৰ ভিতৰৰে পৰা বহুতে মানে মোক কমেন্ট কৰি আছিলে, ভাই প্লিজ এটা ডেইলি লাইফ ভিডিও বনোৱা। তো বেলেগৰ ভিডিও আৰু কিমান চাম, এটা লোকেল প্লিজ এটা গাঁৱলীয়া ভিডিও বনা নাই ইয়াৰ। তো সেই বুলিয়ে যিহেতু ভিডিওবোৰ আপলোড কৰিলে আপোনালোকে চাব, তো মই ভাবিছো আপোনালোকে যিটো বিচাৰি আছে সেইটো মই কিয় নবনাম। তো সেই বুলিয়ে আজিৰ মোৰ এই ডেইলি লাইফৰ ব্লগটো বনাইছো। তো শেষলৈকে ভিডিওটো চাব আৰু আপুনিও আপোনাৰ জীৱনৰ সৈতেও অলপ হ'লেও ৰিলেটেড কৰিব পাৰিব। The next day. গুড মৰ্নিং গাইজ, মানে টোপনিৰ পৰা উঠি চাওক কিমান বৰষুণ পৰি আছে, আৰু এইটো চাওক মানে গাইজ বৰষুণ পৰি আছে। তো মই আজি ভিডিঅ'টো কমপ্লিট কৰিব পাৰোঁনে নাই গম নাপাওঁ। তো গাইজ এনে মানে মোৰ ডেইলি ব্লগ কৰাৰ একো মতলব নাছিলে, তথাপিও আপোনালোকে বহুতে মানে কমেণ্ট কৰি আছে মানে মোৰ এটা ডেইলি ব্লগ লাগে, মানে ঘৰৰ পৰা এটা ভিডিঅ' লাগে। সেইটোৱে মোৰ ঘৰৰ পৰা বনোৱা ফাৰ্ষ্ট এণ্ড লাষ্ট ভিডিঅ'। আৰু আজিৰ পৰা মানে ফাৰ্ষ্ট চেনেলত আপোনালোকে কেতিয়াও মানে মোৰ ঘৰৰ ভিডিঅ' নাপাব, মানে মোৰ ৰুমত মই কি কৰোঁ বা ডেইলি এইটো মানে দেখাবলৈ একো নাই। তথাপিও মানে আপোনালোকে কমেণ্ট কৰিছে কাৰণে মই ভাবিছোঁ আপোনালোকক ভিডিঅ'টো বনাই দেখাই দিম। আৰু হেই গাইজ, মোৰ যিটো টোপনিৰ পৰা উঠাৰ সময় সেইটো হৈছে ৰাতিপুৱা 5টা, 5:30 বা 6টাৰ ভিতৰতে আৰু উঠিব লাগে। ক্লাছ 9-10ৰ পৰাই মোৰ এইটো অভ্যাস, কাৰণ স্কুলত থাকোঁতে আম্মাই মোক এইটো সময়তে উঠাইছিল। যদি এই সময়ত বা পুৱাই উঠিব পৰা নাছিলোঁ তাৰ বাবে গালিৰ লগতো কেতিয়াবা পিটনো খাব লাগিছিল। তো গাইজ তেতিয়াৰ পৰাই মোৰ এইটো অভ্যাস, আৰু মই ৰাতি যেতিয়াতে শুওঁ না কিয় মোৰ এইটো টাইমতে উঠিব লাগে। যদি এটাতো শুওঁ 5টা, 5:30, যদি দুটাতো শুওঁ 5টা, 5:30 উঠিব লাগে, যদি 5টাতো শুওঁ এই মানে সিদিনা মানে টোপনি নহয় আৰু। তো আৰু সেইমতেই আজি চেম টাইমতে উঠিলোঁ, আৰু উঠি পেলাই মই ফাৰ্ষ্ট অফ অল লেট্ৰিনত যাওঁ, যদিও কিয় বা আজি মোৰ লেট্ৰিন নাইকিয়া হয়। তো ফাৰ্ষ্ট অফ অল এতিয়া দাঁত মুখ ধুব ওলাইছোঁ। গাইজ মানে ইমানেই বৰষুণ, মই বুজিব পৰা নাই ভিডিঅ'টো আজি কমপ্লিট কৰিব পাৰিম নে নাই। তো আপোনালোকে কমেণ্ট, তো গাইজ আপোনালোকে কমেণ্ট কৰকচোন ভিডিঅ'টো কমপ্লিট কৰিম নেকি। তো গাইজ মানে যি বৰষুণ পৰি আছে, মোৰ কেমেৰাটো চাগে বৰষুণ পৰি গ'ল, চাওঁ। তো গাইজ মানে তামাম বৰষুণ, মুখ ধুই আছোঁ আৰু মই ঘাটতে ধুওঁ। আপোনালোকক মানে এনেই ভিডিঅ'ত দেখাবলৈ মানে মই এক্টিং কৰা নাই, মানে ৰিয়েলিটি। আপোনালোকে জানে গাঁৱত থকা 95% মানুহে মানে এনেকৈ মানে পুখুৰীতে গা ধোৱা হয়, তো সেইটোৱে মই দেখাম, মানে ৰিয়েলিটি দেখাম। এনে টেপ চেপ সেইবোৰ যিটো নকৰোঁ মানে ইউজ, সেইটো নেদেখাম। তো মই ঘাটতে মুখ ধুওঁ সদায়, তো তাত দেখাই আছোঁ আপোনালোকক। গাঁৱলীয়া ভিলেজাৰ্ছ লাইফ গাইজ। তো আপোনালোকে ক'ত থাকে, মানে টাউনত থাকে নে গাঁৱতে থাকে বা এনেদৰে থাকে নে, হাত ভৰি মুখ ক'ত ধুৱে মানে সেইটো মোক জনাব। ঠিক তেনেদৰে হাত ভৰি মুখ ধুই অহাৰ পিছত মই ৰাতিপুৱা মৰ্ণিঙত ফাৰ্ষ্ট অফ অল যদিও চাহ খাওঁ, কিন্তু আজি মোৰ ভাগত বেলেগ কিবাহে আছে। তো আজি এইটো পোলাও আৰু মহক ইংলিছত কি কয় নাজানো, কিন্তু এইটো মহৰ মাংস, আলু ভাজি আছে। আৰু তো গাইজ এইটো মানে মোৰ আজিৰ ব্ৰেকফাষ্ট, সেইটোৱে আৰু টেষ্টিটো মই আপোনালোকক দি আছোঁ। অ' মাই গড গাইজ, ব্ৰেকফাষ্ট মানে এনেকুৱা ভিডিঅ' মই ভবা নাই যে জীৱনত বনাই দেখা, মানে ৰিয়েলিটি চব দেখাইছোঁ। আৰু এটা কথা গাইজ, মানে আপোনালোকে নাভাবিব মই ব্ৰেকফাষ্ট এইটো কৰোঁ, মানে আজি এইটো বনাইছে কাৰণে দেখাইছোঁ। এনে মোৰ চাহটো মেইন, মানে মই চাহ খাওঁ। এনে আপোনালোকে জানে মোৰ প্ৰিয় খাদ্যৰ ভিতৰত এটা মানে চাহ, মানে চাহ ডেইলি মানে খাব নালাগে মই জানো, তথাপি মানে চাহ ডেইলি মোৰ 4-5 কাপ লাগে, আৰু বুঢ়া মানুহৰ দৰে মানে চাহ পুৰা খাওঁ। আৰু ছুপাৰ টেষ্টি। এনেদৰে মৰ্ণিঙত খোৱা বোৱাৰ পিছত অলপ পঢ়িব বহোঁ, আৰু পঢ়াৰ টেবুলতে মানে আপোনালোকৰ ধৰে মানে অলপ মোবাইলত টিপোঁ, আৰু সেই টাইমটো 8টালৈকে। আৰু যদি সিদিনা মোৰ কলেজ যাব লাগে তেতিয়াতো মই কলেজতে যাওঁগৈ, আৰু কলেজত গ'লেতো 8টাৰ পৰা 2টা বা 3টালৈকে টাইম যায়গৈ। আৰু যদি মই কলেজত নাযাওঁ সেইটো কি কৰোঁ, কলেজৰ টাইমটো আপুনি ধৰি লওক যে মই কলেজত গ'লে মানে সেইটো টাইম গুচি গ'ল। বাকী টাইমটো যিহেতু আজি কলেজ নাযাওঁ ভিডিঅ' বনাই আছোঁ, আনফালে বৰষুণো পৰি আছে, তো আপোনালোকক দেখাওঁ মানে
ঘৰত থাকি কি কি কৰোঁ আৰু গাইছ আপোনালোকে যদি চাব পাৰে মানে মই য'ত মানে পঢ়োঁ তো মানে বহুত লেতেৰা এইটো সঁচা কথা মানে আপোনালোকে দেখিব পাৰিছে মানে চাফা চিকুণ একো নাই মই এটা কথা চিঞৰ দি ক'ব পাৰিম আপোনালোকৰ ভিতৰত যিমানে মানে হেৰি নহওক কিয় আপোনাৰ টেবুলটো ছেম টু ছেম ভাৱে এনেকুৱা ধৰণৰে মানে মানে উল্টা পুল্টা কৰি থৈছে এইটো মই জানো 95% মানুহৰ টেবুলৰ এনেকুৱা মানে মোৰ দৰে যিকেইটা আছে ভাই একেই মানুহ বাদ দি A few minutes later. তো গাইছ মই আপোনালোকক ক'লো মানে টাইমটো কেনেকৈ যায় আৰু অলপ পাছতে মানে আশিকুল আহি আছে আৰু আশিকুল অহাৰ পিছত ডাইৰেক্টলি গা ধুবলৈ যাম 20 minutes later. অ ভাই ঐ আহিলি নেকি আহিলো দৰ্জাখন খোলা তো গাইছ আপোনালোকে দেখি পালে সি আহি পালে এতিয়া ভাবি আছো মানে তাৰ লগত অলপ প্ৰেং কৰিম তো এই স্প্ৰে যিটো দেখিব পাৰিছে তাক মাৰিবলৈ আহি গ'ল গাইছ ভাই আহিলো আহিলি ভাই কৰিলো কি মানে এইটো কি তোৰ কেমেৰা ভিডিঅ' বনাই আছো তলফালে চা নাই এনেকে চা কি হ'ল কি হ'ল মোৰ চকু নেপে কি মানে কি মানে চকু ধৰিছে পানী লাগিব গোটেইখিনি দিব পাৰিছো নে নাই নাজানো মোৰ ভিতৰতো সোমাই গ'ল বহুতখিনি গম পাইছে নে নাই আৰু ইয়াৰ পাৱাৰটো পুৰা ঠিকে আছে কিন্তু অলপ কম বস্তুটো মানে অলপ কমকৈ ওলাই আছে ভিতৰত আছে বস্তুটো অলপ কমকৈ ওলাই আছে আৰু পাৱাৰ ঠিকে আছে আৰু 20 minutes later. তো গাইছ এতিয়া মানে হাত ধুবলৈ গৈ আছো আৰু বেচাৰা চকু নষ্ট কৰি দিছো পুখুৰী গৈ ধুম আৰু চাব পাৰি আছে গাইছ আপোনালোকে মানে বৰষুণ যে পৰি আছে ইয়াত তো গাইছ ফাইনেলি মানে ঘা ধুবলৈ গৈ আছো ডেইলি লাইফৰ ব্লগটো নহয় মানে হালাল বনাই দিলে মানে বৰষুণে তো গাইছ ফাইনেলি ঘা ধুব আহিলো আৰু আপোনালোকে পুখুৰী যিটো দেখিব পাৰিছে এইটো ইয়াতে মানে ঘা ধোৱা হয় মানে আপোনালোকে জানে গাঁৱত থকা 99% মানুহে পুখুৰীতে মুখ ঘা চব ধুৱে আৰু তো গাইজ কি কম ক'বলগীয়া মোৰ একোৱে নাই গাইজ পুখুৰীত নামৰ আগতে আপোনালোকৰ মাজত খেতৰ পথাৰৰ ভিউটো দেখুৱাওক ষ্টেণ্ডাৰ্ড বিকাৰী হৈ গ'ল বে তই আছিগ'ল নিলে ভদে এনেকে চাই না আজিয়ে আজি ফাৰ্ষ্ট আপোনালোকৰ মাজত লৈ আহিছোঁ মানুহে কিন্তু পাগল নগ'লেই হ'ল আৰু আপোনাৰ কমেণ্টৰ বাবে এনেকুৱা ভিডিঅ' বনাবলৈ বাধ্য হৈছোঁ আপোনাৰ এই কমেণ্টৰ বাবে গাইছ এনেকুৱা ভিডিঅ'ৰ পৰা এটা ভিডিঅ' বনাবলৈ বাধ্য হৈছোঁ তো ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইবৰ কথা ভিডিঅ' বেছি নকওঁ তো ছাবস্ক্ৰাইব কৰি দিয়ক না ছাবস্ক্ৰাইব কৰক না গাইজ सिर्फ इतना कह सकता हूँ I love you. ये मौसम की बारिश ये बारिश का पानी ये पानी की बूंदे तुझे ही तो ढूंढे ये मिलने की ख्वाहिश ये ख्वाहिश पुरानी हो पूरी तुझी से मेरी ये कहानी তো গাইছ ফাইনেলি গা ধুবলৈ আৰু ৰেডি হ'লো তো গাইছ বৰষুণৰ মাজতে মানে অলপ আপোনালোকৰ মাজত মানে ভিডিঅ' বনাই অলপ এণ্টাৰটেইনিং দিবলৈ খুজি আছো গাইছ এতিয়া মানে পুখুৰীত এটা খেল খেলিম এইটো আগতে সৰু থাকোঁতে পৰা খেলিছিলোঁ মানে ধৰক খেলৰ নামটো পাহৰি গ'লো এতিয়া মানে কথাটো হ'ল ধৰক মই চুৰ থাকিম সি থাকিব পুলিচ মানে ডাইৰেক্ট গাঁৱলীয়া ফিল সি মোক মানে ধৰিব মানে চুব লাগিব এবাৰ হ'লেও তেনেহ'লে তাক মোক উল্টাকে ধৰিব লাগিব তো গাইছ এতিয়া মই ইয়াৰ পৰা কৈ 1 2 3 ক'ম তাৰ পৰা ক'ব 1 2 তো গাইছ এতিয়া মোক সি ধৰিব মানে সৰু কালৰ ফিলটো লৈ আছো 1 2 3 আশিগুলোর এক্সট্রা ট্যালেন্টকে তাকে উঠিব নিদিও যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে
তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল। জীৱনটো আচলতে খুবেই সুন্দৰ যদি আপুনি এক সুন্দৰভাৱে উপভোগ কৰিব পাৰে। লাইফটো গোটেই জীৱনটো এনেকৈ নিব বিচাৰোঁ। আপোনালোকে কি কয় কমেণ্ট কৰি জনাব। বাহ বাহ বাহ, মই আগতে তোক কৈছিলোঁ স্পীড কেমেৰাৰ সন্মুখত নুখুলিবি। কিয় বডিটো চাইছনে নাই? মোৰটো চা, মোৰটো চা। বুজাই দিব মানুহ শৰীৰ চেহেৰা লৈ কেতিয়াও ক'ব নালাগে তেনেকে। থাকিলেহে কবি চুলি কেইটাতো বহুত। বাহ বাহ, তেৰে নাম তেৰে নাম। আৰু দাড়ি কেইটা চাইছ? গাই চাম গাড়ী কেইটা, মোৰ দাড়ি কেইটা চাইছে? ডাঙৰ আৰু বিয়া এটা পাতি দিম তোক। এইটো কি লগাইছ? মানে এইটো কি বিয়া পাতিবি নেকি? বিয়া পাতিবি? তাই শুনি পাইছো ই বিয়াৰ কাৰণে পাগল হৈ আছে। A few moments later. তো গাইজ আপোনালোকে মোৰ মুখটো চাই গম পাইছে যে মোৰ মাথাটো অলপ গৰম হৈ আছে, কাৰণ আপোনালোকে ইতিমধ্যে গম পাইছে আছুগুলে খুব মোক জ্বলাইছে, খুব মোক ডাউন দিছে। তো তাৰ উচিত প্ৰতিক্ৰিয়াটো তাক দেখাবই লাগিব, কাৰণ চাইছেতো আপোনালোকে ইমান কথা কৈছে মোক শৰীৰটো লৈ বা কিবা কৈ ভাত খাই আহিছোঁ। তো সেইটো ভিডিঅ'ত দেখুওৱা নাই, মানে খং উঠি আছে। তো ইয়াৰ কাৰণে তাক উচিত শাস্তি দিমেই মানে, আৰু উপায় নাই, মোৰ বহুত খং উঠি আছে। আৰু এটা কথা গাইছ, মানে আছুগুলে এতিয়া টোপনি মাৰি আছে, চাওক টোপনিত কি কৰিব পাৰোঁ। তো গাইছ এতিয়া মানে আছুগুলে টোপনি মাৰি আছে, তো এতিয়া তাৰ প্ৰতিক্ৰিয়াটো মোক দিব লাগিব। মইতো দৰ্জাটো মাৰি লওঁ। তো গাইছ বেচাৰাক চাওক না, ডেঞ্জাৰাছ হ'বলৈ গৈ আছে, কাৰণ গাইছ মই এইটো দিম তাক জহাই দিম পাছফালে। এনেকুৱা ভিডিঅ' ৰিষ্টাৰ চাই গাইছ চাগে আপোনালোকে ক'তো দেখা নাই। সি মোক কিমান ডাউন দিছে, তাক বহুত কথা কৈছে, মোৰ মানে সহ্য হোৱা নাই। তো তাক টিকাটো অলপ গৰম কৰি দিবা কেলাৰটো লগতে। তো আপোনালোকে চাইছেই মানে তাৰ অৱস্থাটো মানে কেনেকুৱা কৰিলোঁ। এতিয়াও জুই লাগি আছে ভাই। মই তোক কৈ কি কৈছিলোঁ মানে, মই টোপনি মাৰি আছোঁ, জুই লগাই পেট্ৰল কি ভাবিছ? তো গাইজ মোৰ প্ৰতিশোধটো মানে কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাই দিব। আৰু প্লিজ গাইজ আপোনালোকে এইটো কেতিয়াও ঘৰত কৰিবলৈ মানে চেষ্টা নকৰিব, কাৰণ মই গাইজ মানে সেইটো যাতে তেনেকুৱা নহয় একো সেইটো ব্যৱস্থা আগৰ পৰা কৰি ৰাখিছোঁ। তো প্লিজ কোনেও এই ভিডিঅ'টো চাই আকৌ পেট্ৰলৰ লগত এনেকুৱা ধেমালি নকৰিব, বহুত ভয়ানক হৈ যাব মানে। বাই দ্য ৱে গাইজ, মোৰ যিটো দুপৰীয়া খোৱাৰ সময় সেইটো হৈছে 12টাৰ পৰা 1টা PM ভিতৰতে। তো আপোনালোকে অনুমান কৰিব পাৰিছে মানে মোৰ চেহেৰাটো ইমান ক্ষীণ কিয়, বেলেগ একো নহয় আৰু আপোনালোকক দেখা হ'ব 3টা PM গাইজ। এতিয়া মানে আবেলি হৈছে, মানে আবেলি মানে সেইটো 2:40 মানে 3টা মান বাজিছে। এতিয়া মানে গাইজ মই আপোনালোকক ঘৰৰ যিটো ৰাস্তাৰ অৱস্থা ক'তো ওলাই যাব নোৱাৰিম। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি মানে কেনেকুৱা গাঁৱত থাকোঁ, ইমান ৰাস্তা বেয়া। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে ৰাস্তাবোৰ কিয় এতিয়ালৈকে ঠিক নকৰে, ৰুমটো তামাই যাব। তো সেইটো চাওক গাইছ ৰাস্তাৰ অৱস্থা। তো গাইছ এইটো মানে আমাৰ চাৰিআলি ৰাস্তা, মানে কিমান বোকা আৰু কিমান নষ্ট হৈছে। তো গাইছ আপোনালোকে পাছফালে দেখিব পাৰি আছে মানে আমাৰ গাঁৱৰ ৰাস্তাটো। এই ৰাস্তাৰ বাবে মানে হয়তো আমাৰ গাঁওখন এতিয়াও বহুত পিছ পৰি আছে অকল এই ৰাস্তাটোৰ বাবে। না ল'ৰা ছোৱালী স্কুল মতে টাইমতে যাব পাৰে, 10টা ল'ৰা ছোৱালী যদি স্কুললৈ যাব খোজে 1টামান পিছল খাই পৰি স্কুলতে মানে যাব নোৱাৰে। তো মিষ্টাৰ MLA আমিনুল ইছলাম ডাঙৰীয়া, আপোনাক আমি কি এনেই MLA বনাই থৈ দিছোঁ নেকি? আজিলৈকেতো আপুনি আমাৰ গাঁওখনৰ বাবে একো উন্নত কৰিবলৈ দেখা পোৱা নাই, যিবোৰ কাম উন্নত হৈ আছে উন্নত কৰিবলৈ দেখাত পোৱা নাই। মানে তাৰ উপৰি মানে আপুনি যে 3বাৰ MLA হৈছে, 3বাৰৰ ভিতৰত গাঁওখনত মই এতিয়ালৈকে 3বাৰে দেখিছোঁ, সেইটো হৈছে প্ৰত্যেক 5 বছৰ মূৰে মূৰে ভোটটো কালেক্ট কৰিবলৈ। তো তাৰ বাবে কি আপুনি MLA হৈছে নে বাকী MLA হোৱাৰ পিছতো আহি আমাক খবৰ ল'ব লাগে, ৰাস্তাবোৰ বনাব লাগে না নাই সেইটো কওকচোন। অকল আমাৰ এই গাঁওখনৰ এইটো ৰাস্তা নহয়, আমাৰ মুৰিয়াদছ মানে মই যিখন গাঁৱত থাকোঁ এটা ৰাস্তা ভাল নাই, এটা ৰাস্তাও অলপৰ কাৰণে ভাল নাই, অকল বোকা। ল'ৰা ছোৱালী কলেজত যাব নোৱাৰে, স্কুলত যাব নোৱাৰে, 20টা যদি স্কুলত যায় 2টামান স্কুলত যাব নোৱাৰে, পিছল খাই পৰি যায়, ৰাস্তা বেয়া থাকে। তো সেইটো বহুত মানে অসুবিধা হৈ আছে। প্লিজ আপোনালোকে যিটোৱে নকৰক কিয় ৰাস্তাবোৰ কৰি দিয়ক। আৰু এইটো গাঁৱতে থাকোঁ মই, এইটো ডেইলি লাইফ ভিডিঅ' আছিল, কিন্তু ভাবিছিলোঁ আৰু ইয়াতকৈ চাগে বেছি চান্স নাপাম আপোনালোকক আমাৰ এই গাঁৱৰ ৰাস্তাখন দেখাবলৈ। তো যিটোৱে নহওক আপোনালোকে
এই ৰাস্তাৰ কাৰণে কিবা এটা কৰক আৰু এটা কথা MLA ছাৰ ডাঙৰীয়া আপোনাকতো পুৰা টিভি চেনেল পুৰা পাই থাকো নিউজ লাইভত হওক বা চেনেলত পুৰা লেকচাৰ মাৰি থাকে আৰু ডিং সমষ্টি চাগে আমাৰ অসমত কোনো মানুহ নাই যে ডিং সমষ্টিক চিনি নাপায় সিহঁতক লগত চাগে ভাবে বহুত উন্নত হ'ব পাৰে কিন্তু তাৰ ভিতৰৰ খবৰবোৰ আমি জানো আমাৰ পৰা খবৰটো লৈ ল'ব ক'ব মানে মানুহক সঁচাই ইমান উন্নত নেকি ডিং সমষ্টিটো তো কি কম প্লিজ আপোনালোকে এই গাঁৱলীয়া ৰাস্তাবোৰ ঠিক কৰক ইমান লেকচাৰ মাৰতকে নিউজত বহি বহি বহুত ডাঙৰ দীঘল লেকচাৰ মাৰিব নালাগে জনসাধাৰণ কেনেকৈ আছে বছৰত 5 বছৰ মূৰে মূৰে এবাৰ নহয় 5 বছৰৰ ইচ্ছা কৰক কমেও 50 বাৰ মান কমেও আহি আমাৰ গাঁওখনৰ খবৰ ল'বলৈ কিমান পৰিস্থিতিত আছে কিমান অসুবিধাত মানুহবোৰ আছে ৰাস্তাৰ কাৰণে ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে টিচাৰসকলেও আহি ক্লাছ কৰিব নোৱাৰে বাইক বেলেগ জেগাত থৈ আহি মানে খোজকাঢ়ি যাব লাগে ইমানেই ৰাস্তা বেয়া মানে আমাৰ ফালে তো তাৰ কাৰণে প্লিজ কিবা এটা ব্যৱস্থা কৰক আৰু এটা কথা মিষ্টাৰ ইছলাম ডাঙৰীয়া তো এইবাৰ যিটো ভোট মোৰ ফাৰ্ষ্টৰ ভোটটো আপোনাকে দিছিলোঁ আমাৰ গাঁওখনৰ উন্নত কৰিব বুলি তো নেক্সট বাৰৰ কাৰণে এনেকুৱা ভুল নকৰোঁ অকল ময়ো মানুহক বুজাম যে এনেকুৱা ভুল যাতে নকৰে কাক আমি 15 বছৰ ধৰি ৰাজত্ব বনাই থৈছোঁ যে আমাৰ গাঁওখনৰ ৰাস্তাটো এতিয়ালৈকে বনাই দিব পৰা নাই নেক্সট বাৰৰ পৰা প্লিজ কৈছোঁ মানে ভোটৰ কাৰণে নাহিব ভোটৰ কাৰণে আহিলেও নেক্সট বাৰৰ কাৰণে সঁচা কথা এইটো বিশেষ ব্যৱস্থা ল'ম আপোনালোকে প্ৰত্যেক বছৰতে আহে মোক আৰু এবাৰ জিকাই দিয়ক নেক্সট বাৰ মই ৰাস্তা বনাই দিম তো হোৱা নাই তাৰ কাৰণে আকৌ আৰু এটা 5 বছৰ গ'ল তাতো কৈছোঁ তাতো ছেম টু ছেম সেই কথাটো কৈছে তো তাকো জিকাই দিলোঁ তো আৰু নেক্সট বাৰৰ কাৰণে আপোনাক বাদ দিয়ক এই আমাৰ ডিঙু সমষ্টিৰ বাৰটো বাদ দিয়ক আৰু বেছি একো নকওঁ আৰু আপোনাক ৰাস্তাটো প্লিজ ভালে ভালে বনাই দিয়ক আৰু জল্দিকৈ যিমান পাৰে আৰু তো গাইজ এইখিনিয়ে হৈছে আমাৰ গাঁওখনৰ অৱস্থা আৰু আমাৰ ৰাস্তা এনেই মই ৰাজনীতিৰ বাবে তেনেকুৱা একো কথা কোৱা নাই জাষ্ট তেখেতে ৰাজনীতিবিদ হিচাপে যেনেদৰে কাম কৰি আছে ময়ো এজন ভাৰতীয় নাগৰিক হিচাপে তাৰ ৰিয়েল ফিডবেকটো দিবলৈ চেষ্টা কৰিছোঁ বেলেগ একো নাই তো গাইজ এতিয়া প্ৰায় সন্ধিয়া হ'বহি আৰু মই প্ৰতিদিনাই সন্ধিয়াৰ আগতে মানে বজাৰলৈ যাওঁ বাইদেউ গাইজ এতিয়া মানে পুৰা মানে সন্ধিয়া হ'ব আৰু সন্ধিয়াৰ আগতে মই ডেইলি মানে বজাৰত যাওঁ এক কাপ চাহ খাবলৈ তো এক কাপ চাহ খাবলৈ মানে ডেইলি বজাৰত যাব লাগে তো এতিয়া যাব যাওঁতে মানে ৰাস্তাবোৰ অলপ দেখাই যাম প্লিজ ইছলাম ডাঙৰীয়া আমাৰ গাঁৱৰ মানুহবোৰক মূৰ্খ বুলি নাভাবিব প্লিজ ৰাস্তাটো বনাওক আৰু গাইজ মানে এনেকুৱা টাইমত ডেইলি মাৰ্কেটত যাওঁ যিটো ডেইলি লাইফ আৰু তো সেইটোৱে দেখাবলৈ চেষ্টা কৰিছোঁ ব্লগত আৰু যিটো ৰাস্তা দি গৈ আছোঁ চাওক ৰাস্তাৰ অৱস্থা এইটোৱে গাইজ আমাৰ ৰাস্তা আৰু আমিনুল হাজিয়ে টিভিত বহি বহি পুৰা লেকচাৰ মাৰা মানে ডাঙৰ মুখখনৰ ব্যৱস্থা মানে তো তেওঁৰ সমষ্টিখন মানে এনেকুৱা আৰু ভিতৰ ভাগ 20 minutes later. তো গাইজ ফাইনেলি মানে চাহ খাব আহিছোঁ আৰু বজাৰত চাহটো মোৰ বাবে মেইন একদম মই নাজানো কিয় বা চাহটো খাই ইমানে ভাল পাওঁ মানে ঘৰত যাব ওলাইছিলো গাইজ আজি মোৰ ডেইলি লাইফ ভিডিঅ'টো মানে পক্ষী বনাই দিলে মানে বৰষুণ এতিয়া ঘৰত যাব পৰা নাই ये मौसम की बारिश ये बारिश का पानी ये पानी की बूंदे तुझे ही तो বতৰৰ বৰণ ছোৱালী মানুহৰ ধৰণ বুজি উঠিবই নোৱাৰো যেনেধৰণে ছোৱালী এজনীয়ে মানে 2 ঘণ্টা আগত হোৱাটছআপত লাষ্ট চিন দেখুৱাৰ পিছতো 5টাৰ লগত হেল্ল' কৈ চিনি খাই থাকে তো ঠিক তেনেকুৱা ধৰণে 2-3 জেগাত বৰষুণৰ বতৰটো ভাল দেখুৱাৰ পিছত কোনফালে হঠাৎ বৰষুণ হৈ এনেধৰণে অৱস্থা কৰি দিয়ে বুজি উঠিবই নোৱাৰো দে তুই এটা বহুত ডেঞ্জাৰাছ মানে বাচি থাকিবলৈ চেষ্টা কৰিব এই দুটাৰ পৰা গজব বেজতি গাইজ এইটোৱে আছিলে মোৰ ডেইলি লাইফৰ ভিডিঅ'টো এনেদৰে বজাৰৰ পৰা আহি টেবুলত পৰিব বহু পৰাৰ টেবুলতে আপোনাৰ দৰেই অলপ মোবাইলো টিপো মাজতে বন্ধুবোৰৰ লগতে কলত কথা পাতো মোৰ ৰাতি খোৱাৰ কোনো টাইম নাই 8টাতো খাওঁ কেতিয়াবা 8টা 9টা আৰু কেতিয়াবা 10টাও বাজি যায় মই কোনো ধৰণৰ ৰুটিন ফলো নকৰোঁ ছেম টু ছেম মোৰ ৰাতি টোপনি যোৱাৰো কোনো নিৰ্দিষ্ট টাইম নাই 10টা 11টা বাজে কেতিয়াবা আৰু কেতিয়াবা 12টা 1টা 2টালৈকেও হাৰে থাকোঁ তো ক'ব গ'লে মোৰ জীৱনত কোনো ধৰণৰ টাইম টেবুলৰ কথা নাই এতিয়া বহুতে ক'ব পাৰে ভাই তই যে ইউটিউবত কন্টেন্ট বনাও ইমান ইউনিক ষ্টাইলত টপিক মাষ্টাৰ লেভেল এডিটিঙত তো এইবোৰ কেতিয়া কৰ তো মই কৈ দিওঁ গাইজ মোৰ যিটো টাইম বা যিটো ৰুটিন মানে আজি যিটো লাইফ গৈছে ডেইলি লাইফ অহা 2 সপ্তাহৰ ভিতৰতো যে ছেম টু ছেম যাব সেইটো একো কথা নাই কাৰণ মোৰ প্ৰত্যেক দিনা এইটো ডিফিকাল্ট হৈ থাকে যেতিয়া মোৰ ভিডিঅ' এডিটিং কৰিবলগীয়া থাকে তো তেতিয়া মানে গোটেই দিনটো মোৰ ভিডিঅ' এডিটিঙতে যায়গৈ আৰু যেতিয়া নেক্সট এটা ভিডিঅ'ৰ প্লেনিঙৰো কথা চিন্তা কৰিব লাগে তেতিয়া মোৰ মানে কন্টেন্ট চিন্তা বা ভবাত আৰু নতুন এটা ইউনিক কন্টেন্ট বা
টপিক চিন্তা কৰোঁতে মানে মোৰ বহুত সময় যায়গৈ তো এনেদৰে মানে ক'ব গ'লে গাইছ মানে মোৰ আজি যিটো টাইম গৈছে এইটো যে অহা 2 মাহৰ মূৰতো যে চেম টু চেম ভাৱে এনেকুৱা দিন যাব সেইটো একো কথা নাই মোৰ লাইফটো বহুত ডিফিকাল্ট অন্য মানুহৰ দৰে নহয় তো গাইছ সেইকাৰণে মই মানে ভাবিছিলোঁ এইটো টপিকৰ ওপৰত ভিডিঅ' নবনাম তো আপোনালোকে যিহেতু ইমান সাজেষ্ট কৰিছিলে তো সেইকাৰণে মোৰ এই ডেইলি লাইফটোৰ টপিকৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ তো গাইছ একদম ভিডিঅ'টো লাষ্টলৈকে আহি গৈছোঁ এইটোৱে আছিল মোৰ সৰু এটা মানে নৰ্মেল টাইপৰ চিম্পল এটা লাইফ মানে বেলেগ একো স্পেচিয়েল নাই যে মোৰ জীৱনটোত মানে ক'ব গ'লে আপোনাৰ ধৰে মানে চিম্পল সাধাৰণভাৱে এজন বহুত চিম্পল ল'ৰা আপোনালোকৰ ধৰে আপোনালোকে যেনেদৰে নাই জীৱনটো অতিবাহিত কৰি আছে বাট ময়ো তেনেকুৱা ধৰে বুলি নাভাবিব আপোনালোকে মোৰ বাবে দোৱা কৰিব যাতে আপোনালোকৰ ভাৱে ইউনিক ধৰণৰ কণ্টেণ্ট লৈ আহি এণ্টাৰটেইনমেণ্ট দি যাব পাৰোঁ সৰ্বশেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহু ধন্যবাদ ভালে থাকক সুস্থ থাকক শুভৰাত্ৰি